নমস্কাৰ আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ৰাজ্যিক সমিতিৰ সদস্য মই মাছুম খান। আজি BTC অঞ্চলত ইলেকশ্যনৰ বতৰ। এই বতৰত আমি দেখা পাই আছোঁ আমাৰ যিবিলাক ভোটাৰ আছে, ভোটাৰে বিভিন্ন পৰ্যায়ে নেতাবিলাকৰ ওচৰে ওচৰে গৈ আছে, দৌৰি দৌৰি গৈ আছে। কিন্তু ভোটাৰক মই এটা অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে যে ভোটাৰে আপোনালোকে সেই নেতাবিলাকৰ ওচৰত যে গৈ আছে সিহঁতক সোধক যে আমি ভোটটো আপোনাক দিম, কিন্তু আমাৰ মূল্যটো আগত দিয়ক। ভোটাৰৰ যিখিনি মূল্যটো দিয়ক, তাৰপিছত ভোটটো লিয়ক। ঠিক সেইদৰে আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈ আছোঁ যে আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল চৰকাৰ যদি হয়, আমি 100% ভোটাৰৰ অধিকাৰ, যোনটো ভোটাৰ পেঞ্চন বুলি কয়, ভোটাৰশ্বিপ বুলি কয়, সেইটো দিয়াৰ পক্ষত আমি আজি BTC অঞ্চলত 33টাকে আমি কেণ্ডিডেট দিয়া হৈছে। আমি সকলো ভোটাৰক অনুৰোধ কৰিছোঁ যে আপোনালোকে নিজৰ প্ৰাপ্য হক অধিকাৰৰ স্বাৰ্থত, নিজৰ পৰিয়ালৰ স্বাৰ্থত, নিজৰ ভৱিষ্যতৰ স্বাৰ্থত, নিজৰ নেক্সট জেনেৰেলৰ স্বাৰ্থত, নিজৰ ল'ৰা ছোৱালীৰ স্বাৰ্থত ভোটটো আপোনালোকে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰতীক ছবি গেছ চিলিণ্ডাৰত ভোটটি দি জয়যুক্ত কৰক। আৰু আপোনাৰ প্ৰত্যেক মাহে 11,900 টকাকৈ ভোটাৰ পেঞ্চন লোৱাৰ সুবিধাটো কৰক। কাৰণ নেতাসকলে আপোনালোকক জীৱনভৰ ললিপপ খুৱাইছে। কাৰণ এজন নেতা ভাল 5 বছৰ কাম কৰিছে, 4 বছৰ কাম কৰিছে, সি বেয়া হৈছে, আকৌ বেলেগক বনাইছে। আজি প্ৰমোদ হাগ্ৰামা আছিলে 17 বছৰ, তেখেত বেয়া হৈছে, প্ৰমোদ বড়োত আনিছে, প্ৰমোদ বড়ো এতিয়া বেয়া হৈছে, আকৌ হাগ্ৰামা আনিব। এই নেতা সলনি কৰাৰ ৰাজনীতিটো বন্ধ কৰক। নেতা সলনি কৰা ৰাজনীতি এইকাৰণে বন্ধ কৰক, নেতা পৰিৱৰ্তন কৰিলে আমাৰ সমস্যাৰ সমাধান নহয়। আমি পৰিৱৰ্তন কৰিব লাগিব আমাৰ নীতি। যেতিয়া আমি নীতি পৰিৱৰ্তন কৰি আমাৰ হকক ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলক বুজিব কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু বুজি পেলাই আপোনালোকে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলক ভোটটো দি, গেছ চিলিণ্ডাৰত ভোটটো দি জয়যুক্ত কৰক। আৰু আপোনালোকৰ শক্তি, আপোনালোকৰ মুক্তি, আপোনালোকৰ যিবিলাক অন্যায় অত্যাচাৰ চব ধৰণৰ মুক্তি আপোনালোকে পাব বুলি মই আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তৰফৰ পৰা সকলো ভোটাৰক অনুৰোধ কৰিছোঁ। আপোনালোকৰ নিজৰ ভোট নিজক দিয়াৰ ব্যৱস্থা কৰক। ৰাইজৰ ভোট ৰাইজে দিব ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলক। সেইটো কৈ আমি ভোটাৰসকলক অলপ সজাগতা কৰিছোঁ। ভোটাৰ আপোনালোকে নেতাৰ পাৰ্টি বাদ দিয়ক, ভোটাৰ্ছ পাৰ্টিত যোগ দি ভোটাৰ্ছ পাৰ্টিৰ কামটো কৰক।